নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে শনি আৰু চন্দ্ৰ জন্মকুষ্ঠিত যদি একেলগে বহি থাকে বা সমসপ্ত হৈ বহি থাকে, শনিৰ পৰা সপ্তমত চন্দ্ৰ বা চন্দ্ৰৰ পৰা সপ্তমত শনি যদি থাকে, তেতিয়া সেই ব্যক্তিজনে খুবেই বেছি মানসিক অশান্তি আৰু এটা মেণ্টেল প্ৰেছাৰত ভুগিবলগীয়া হয়। কাৰণ শনি এটা বহুত বেছি ষ্ট্ৰিক্ট আৰু এটাতে বাধা দিয়া বা মানসিকভাৱে তেওঁ ভাগৰি পৰা দেখা যায়। সেইবাবে যেতিয়া শনি চন্দ্ৰ জন্মকুষ্ঠিত যদি একেলগে থাকে বা সমসপ্ত হৈ বহি থাকে, উইচ য়োগ বুলি কোৱা যায়। আপোনালোক সকলোৱে চাৰে ষাঠি নাম শুনিছে চাগে। চাৰে ষাঠি হৈছে যেতিয়া আপোনাৰ চন্দ্ৰৰ পৰা 45 ডিগ্ৰী আৰম্ভ হোৱা 45 ডিগ্ৰী আগৰ পৰা চন্দ্ৰৰ 45 ডিগ্ৰীৰ পাছলৈকে যেতিয়া শনিৰ অৱস্থান থাকে, তেতিয়া মানে গোচৰত যেতিয়া শনিৰ অৱস্থান থাকে তাক চাৰে ষাঠি বুলি কোৱা হয়। আৰু চাৰে ষাঠি কোনো এনেকুৱা নহয় যে আপোনাৰ যদি চন্দ্ৰ মেঘ ৰাশিত আছে তেতিয়া শনি মীন ৰাশিত প্ৰৱেশ কৰিলেই আপোনাৰ চাৰে ষাঠি আৰম্ভ হৈ যাব। সেইটো সময়ত তাৰ এবছৰ পাছতো হ'ব পাৰে, তাৰ ছমাহৰ পাছতো হ'ব পাৰে, কাৰণ সেইটো ডিগ্ৰীৰ ওপৰত ডিপেণ্ড কৰে। 45 ডিগ্ৰীটো আমি চাব লাগিব যে 45 ডিগ্ৰীত যেতিয়া তাৰ চন্দ্ৰটো বা 45 ডিগ্ৰীত শনিয়ে কেতিয়া এণ্ট্ৰি কৰিব, সেইটো চাৰে ষাঠি বুলি কোৱা হয়। তাৰপিছত যেতিয়া সেইটো চাৰে ষাঠিৰ সময়ত যেতিয়া মানসিকভাৱে অশান্তি, মানসিকভাৱে ভাগৰুৱা ব্যক্তিজনে ফিল কৰে বা অনুভৱ কৰে, সেই সময়টোক চাৰে ষাঠিৰ সময়টো চবেই জানে। কিন্তু মানুহৰ জন্মৰ সময়ৰ পৰাই যদি চন্দ্ৰৰ লগত একেলগতে যদি শনি থাকে, চন্দ্ৰৰ একেলগতে যদি শনি অৱস্থান কৰি থাকে বা সমসপ্ত হৈ বহি থাকে, সেই ব্যক্তিজনে সেই চাৰে ষাঠিৰ যোনটো সময়কালৰ যোনখিনি প্ৰভাৱ ব্যক্তিজনে জন্মৰ পৰাই পাই আহে। আৰু মানসিকভাৱে ভাগৰুৱা, মানসিকভাৱে অশান্তি তেওঁ জন্মৰ পৰাই মানে বাই বাৰ্থ তেওঁ পোৱা দেখা যায়। আৰু সেই ল'ৰাটো বা এই ছোৱালীজনী সৰুকালটো বহুত বেছি ভাল নাযায়। সৰুকালটোত তাৰ এটা এনেকুৱা ইনচিডেণ্ট থাকে যোনটো সি কেতিয়াও পাহৰিব নোৱাৰে, বা সেই সৰুকালটোত তাৰ বহুতো বেছি ডিফ্ৰেমেশ্যন বা বহুত বেছি অশান্তি পোৱা দেখা যায়, বহুত বেছি মানে ৰেষ্টলেছ থাকে সেই ব্যক্তিজন। সেইবাবে যেতিয়া আপোনাৰ জন্মকুষ্ঠিত শনি চন্দ্ৰ একেলগতে থাকে, এই চাৰে ষাঠিৰ প্ৰতিকাৰ কৰাটো বহুত বেছি জৰুৰী হৈ পৰে। আৰু চাৰে ষাঠিৰ প্ৰতিকাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা ব্লু মুন ষ্ট'ন। ব্লু মুন ষ্ট'ন ইউজ কৰিলে আপোনাৰ বহুতো বেছি মানসিকভাৱে শান্তি লাভ কৰিব আৰু মানসিক অশান্তিত আপোনালোকৰ বহুতখিনি হ্ৰাস পাব। লগতে আপুনি শনি চন্দ্ৰৰ গ্ৰহৰ শান্তিৰ বাবে যজ্ঞ বা পূজাও কৰিব পাৰে। যজ্ঞ কৰি বেছি ভাল হয়, কাৰণ তেওঁলোকৰ বস্তুবিলাক যেতিয়া আমি অগ্নিত আগবঢ়াওঁ, তেতিয়া আপোনাৰ সেই গ্ৰহটোৱেও প্ৰাপ্তি কৰে আৰু গ্ৰহটো শান্ত হয়। সেইকেইটা কিছুমান পাৱাৰফুল ৰেমিডিজ যোনখিনি আমি শনি চন্দ্ৰৰ যদি একেলগতে থাকে তেতিয়া আমি কৰিব পাৰোঁ। কিন্তু শনি চন্দ্ৰ যদি জন্মকুষ্ঠিত একেলগতে থাকে, আমি দৈনিকভাৱে কি কৰিব পাৰোঁ? দৈনিকভাৱে কৰিব পৰা কামকেইটা হৈছে যে আপুনি সদায় পূৰ্ণিমাৰ দিনটোত বা আপোনাৰ যোনদিনা পূৰ্ণিমা পৰিব, আপুনি সেই দিনটোত চন্দ্ৰৰ পোহৰ আপুনি ল'ব, মানে চন্দ্ৰৰ গাত ল'ব আৰু চন্দ্ৰক প্ৰণাম কৰিব। প্ৰত্যেক ৰাতি শোৱাৰ আগত চন্দ্ৰক আপোনালোকে প্ৰণাম কৰিব পাৰে। এইটো এটা শনি চন্দ্ৰৰ কাৰণে অত্যন্ত জৰুৰী প্ৰতিকাৰ। আৰু এটা হৈছে যে আপুনি কেতিয়াও সন্ধিয়া হোৱাৰ পাছত গাখীৰ নাখাব। গাখীৰ খালে আপোনাৰ যদি সন্ধিয়া হোৱাৰ পিছত যদি আপুনি যদি গাখীৰ গ্ৰহণ কৰি আছে, তেতিয়া সেই গাখীৰটো মানে আপোনাৰ শনি চন্দ্ৰৰ যুগৰ কাৰণে আপোনাৰ শনিত নিগেটিভ ৰিজাল্ট দিয়া দেখা যায়। যদি কেনেবাকৈ গাখীৰ খাবলৈ মন যায় বা গাখীৰ খাই আছে, তেতিয়া তাত অকণমান আপুনি হালধি অলপ দি পেলাই খাব, বা ডালচেনি অলপ বা আপোনাৰ ইলাচি গুড়ি অলপ দি পেলাই খাব। আৰু লগতে আপোনালোকে প্ৰত্যেক সোমবাৰে শিৱৰ পূজা কৰিব আৰু শিৱ মন্দিৰত পাৰিলে গাখীৰ অৰ্পণ কৰিব। এইকেইটা কৰ্ম যদি আপুনি কৰি গৈ থাকে, তেতিয়া আপোনাৰ শনি চন্দ্ৰৰ একেবাৰেতো ৰিজাল্টটো নোপোৱা নহয়, কিন্তু তাৰ বহুতখিনি নিগেটিভিটি ৰিডিউচ হোৱা দেখা যায়।